আশা কৰিছোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ' লৈ। মই এতিয়া লাঞ্চ বনাবলৈ আহিছোঁ। আজি ভাবিছোঁ কচু বনাম। একচুৱেলি বহুত দিনৰ পৰা কচু খাওঁ খাওঁ লাগি আছিলে, ভাবি আছিলোঁ, কিন্তু কচু পোৱাহে নাছিলোঁ। আমাৰ ওচৰত একচুৱেলি এইটো পাত কচুটো পাবলৈ দিগদাৰ, আৰু আমাৰ এইফালে শুকুৰবাৰ বজাৰতহে বহে, মিলাও নাছিলে একচুৱেলি। তো আজি মানে মায়ে মোক পঠাইছে তুলি পিনি, ভাবিছোঁ আজি বনাই লওঁ। তাৰপিছত এটা ধুনীয়া জিকাৰ ৰেচিপি বনাম। ইয়াৰ পাছতে প্ৰথমতে এইটো বহাই লওঁ বইল হ'বলৈ। কচু ঝোল বনাম ভাবিছোঁ, তো মই সেইকাৰণে ফাৰ্ষ্টতে বইল দি লওঁ। সেইখিনি কচুখিনি আগতে মই কাটি লৈ থৈ দিছিলোঁ। আৰু জলকীয়া এটা দিছোঁ, বেছি জ্বলা নাখাওঁ যে সেইকাৰণে এটা জ্বলাই দিছোঁ। আৰু টেঙা হিচাপে মই থেকেৰা টেঙা দিছোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি মই একেবাৰে দিয়ে দিছোঁ। আৰু জালুক অলপ বেছিকৈ দি দিওঁ। পানী অলপহে দিছোঁ, মই 1 কাপ দিম। তাৰপিছত এতিয়া বইল বহাই দিম। গেছত বহাই মই এটা চিটি দিয়াই ল'ম, তাৰপিছত তেল মাৰিম। তো এইফালে মই ৰেডি কৰি থৈছোঁ, ভাবিছোঁ আজি জিকা দি এটা ৰেচিপি বনাম। গৰম পৰিছে সেইকাৰণে ভাবিছোঁ অলপ টেঙা খাম, সেইকাৰণে টেঙা দালি বনাম। এইটো টেঙামৰা শাক কাটি থৈ দিছোঁ, তাৰপিছত এইটো এটা ভাজি। তো সেইকাৰণে ফাৰ্ষ্টতে এইটো বনাই লওঁ। জিকা দি কাটি থৈ দিছোঁ, আৰু দুটামান থৈ দিছোঁ দেখাবৰ কাৰণে কেনেকৈ কাটিছোঁ। ইয়াত এতিয়া মই অলপ এই জিকাখিনিত চাউল গুড়ি সানি দিম, সানি থৈ দিম 5 মিনিটমান। তাৰপাছত নিমখ, হালধি, এইটো 5 মিনিটমান থৈ দিয়াৰ লগত মই এইটো গ্ৰেভিৰ কাৰণে এইটো ৰেডি কৰি লওঁ। তো মই ইয়াত কাজু লৈছোঁ, জলকীয়া 2টা, আৰু সৰিয়হ আৰু আদা অলপ লৈছোঁ। এইটো পিচি লওঁ, তাৰপিছত মই ৰেচিপিটো ষ্টাৰ্ট কৰিম। দেখিছোঁ ন, ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া মই ভালকৈ ঘুটনি দি স্মেছ কৰি লওঁ। তেল দি ল'লোঁ, এইফালে চব ৰেডি কৰি লৈছোঁ। মই চিম্পুলকৈ বনাম, নহৰু আৰু শুকান জলকীয়া দিম। ইয়াত দেখিছে ন কচুটো। ভাজা ভাজা হৈ গ'ল নহৰুটো, এতিয়া মই দি দিওঁ। এয়া মোৰ কচু শাক হৈ গ'ল। এতিয়া ধুনীয়াকৈ বাতি এটা নমাই লওঁ। চব জিকাত কিমান ধুনীয়াকৈ এইটো পিঠাগুড়িটো মিক্স হৈ গৈছে। জিকাৰ পৰা মানে অট'মেটিক পানী ওলাই যায়, তাৰপিছত পানী নিদিলেও হৈ যায়। জাষ্ট 5 মিনিটমান থৈ দিলে গোটেই জিকাটো পিঠাগুড়িটো টানি লৈ লয়। তো এতিয়া মই এইখিনি ফ্ৰাই কৰিম, এইফালে ফ্ৰাই কৰি ল'ম। তো এইফালে তেল দিছোঁ গৰম হ'বলৈ। এয়া মোৰ তেল গৰম হৈ গ'ল, তো মই এটা এটাকৈ দি দিওঁ। ফ্ৰাই কৰি এইটো হ'ল সৰিয়হ, আদা আৰু জলকীয়া পেষ্টটো। এইটো হ'ল কাজুৰ পেষ্টটো। এইটো ৰেডি হৈ গ'ল পেষ্ট কৰি। যোনখিনি তেলত মই জিকাখিনি ফ্ৰাই কৰিছিলোঁ, সেইখিনি তেলতে মই এতিয়া অলপ ক'লা জিৰা দিম।
তাৰপিছত এইখিনি আছিলে সৰিয়হ জলকীয়া আৰু আদাৰ যোনটো পেষ্ট আছিলে সৰিয়হ পেষ্টটো অলপ ভাজা ভাজা হৈ গ'লে তাৰপিছত মই ইয়াত হালধি আৰু নিমখটো এড কৰিম বেছি সময় ভাজিব নালাগে অলপ টাইম দেখিছে ন এইটো তেলটো এৰি দিছে তো এতিয়া মই নিমখ আৰু হালধিটো দি দিম সোৱাদ অনুসৰি অলপ নিমখ আৰু হালধি এতিয়া মই ইয়াত দিম এই যোনটো কাজুৰ পেষ্ট আছিলে সেই কাজুৰ পেষ্টটো এই বাতি ধোৱা পানীটো কাজুৰ পেষ্ট থকা সেইটো মই অলপ পানী দিছোঁ গ্ৰেভি কৰিম অলপ বেছি জোল টাইপৰ নাৰাখোঁ মানে দেখিছে ন গ্ৰেভিটো হৈ গ'ল টক বকাইছে তো মই এতিয়া এই জিকাখিনি ইয়াত এড কৰি ল'ম দেখিছে ন গ্ৰেভিটো হৈ গ'ল জিকা ৰেচিপিটো হৈ গ'ল এতিয়া ধুনীয়াকৈ গৰম পৰিছে ন আৰু মোৰ এতিয়া ৰেচিপিটো হৈ গ'ল জিকাৰ এতিয়া দেখিছে ন তো এনেধৰণে কোনোবাই ট্ৰাই কৰিছে নাই বাৰু যদি কৰা নাই নিশ্চয় কৰিব পাৰিব খুবেই টেষ্টি হয় আৰু বেছি বস্তু নালাগে কাজু সৰিয়হ আৰু জলকীয়াতে হৈ যায় আৰু দেখিবলৈও ধুনীয়া লাগে আৰু গ্ৰেভিটো খাবলৈ বহুত টেষ্টি হয় ৰেডি এতিয়া টেষ্ট কৰি চাওঁ অলপ ফাৰ্ষ্টতে জিকাটোৱে টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে বঢ়িয়া হৈছে নিজে বনাই নিজে তাৰিফ কৰিছোঁ তো হাজবেণ্ডো নাই এতিয়া অফিচ আছে তো হাজবেণ্ড থকা হ'লেহে ৰিভিউটো দিব পাৰিলে হ'লে ন আৰু শাহু মাও পিছফালে বহি আছে যোনটো কেমেৰা ফ্ৰণ্টত নাহে তেখেত তো সেইকাৰণে মই নিজে টেষ্ট কৰি ৰিভিউ দি দিব লগা হৈছে এয়া ঢেকীয়া আৰু চানাৰ লগত আলু শাহু মায়ে বনাইছিলে তাৰপিছতো মিক্স চব্জি এটা কেতিয়াবা কচুটো খাই চাওঁ ন কচু কিন্তু বহুত দিনৰ মূৰত খাইছোঁ টেঙাটো পুৰা ভাল লাগিছে টেঙাটো পাৰফেক্ট হৈছে প্লাছ জ্বলাও বেছি জ্বলা নাই অলপ জ্বলা টেঙা মৰা শাকৰ দালি তো এইটো অলপ টেষ্ট কৰি চাওঁ এইটো ৰেচিপিটো দিয়া নাই কাৰণ সবেই চিম্পলকৈ বনাইছোঁ তো সবেইটো ঘৰত বনায় সেইকাৰণে সুন্দৰ পোৱা হ'লে আজি মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ আহিছোঁ বাই